ও বরি বরি ও মোৰ চশমাযোৰ লৈ আনাচোন পেপাৰখন পঢ়িব লাগিছিল মনিবই নোৱাৰা হৈছো মই দিয়া চশমাযোৰ এই বাতৰি কাকতখন নপঢ়িলে দিনটো মোৰ ভালে নালাগে ক'ত কি ঘটনা ঘটি আছে গমকে নাপাওঁ নহয় তুমি আজি স্কুললৈ নোযোৱা নেকি কিয় তুমি স্কুলত নোযোৱা যোৱা ঐ বৰি বৰি ৰিচু আজি স্কুলত নাযায় নেকি আৰু পাপা ওলালে নে আজিতো বাহিৰত যোৱা কথা আছিলে ঠিক আছে মোৰ কাপোৰখিনি ওলোৱা হ'ল নে তুমি এটা কাম কৰা বেগটো বাহিৰলৈকে লৈ আহা মই দেউতাক মাতি দিম দেউতা মই যাব ওলালোৱে দিয়া তুমি যাব ওলালা ভণ্টি ক'লে গ'ল ভণ্টি ভণ্টি ওলাই নাহক দিয়া মই যাবলৈ ওলালো দেৰি হ'ব আকৌ আৰু দেউতা তুমি ভালদৰে থাকিবা ঔষধ পাতিখিনি সময়মতে খাই থাকিবা খাম বাপা তুমি টেনশ্যন নল'বা তুমি দেশৰ কাৰণে যাব ওলাইছা ইয়াতকৈ মোক কি গৌৰৱ লাগে ভণ্টি মই ওলালোৱে গৌৰৱ ক'ত গ'ল মাত কৰিছোন মোৰ আকৌ দেৰি হৈ যাব দাদা যাব ওলাইছে ওলাই আহা আকৌ দেউতা তুমি ভালদৰে থাকিবা মই আহোঁ ঠিক আছে বাপা থাকিবা ভালদৰে থাকিবি আহা তুমি তুমিও যাবা আহা মই যোৱাই নাই তুমি আকৌ সুধিলাই কেতিয়ালৈ আহিম দিয়া কেতিয়ালৈকে আহিবলৈ দিয়া মইতো তাত ফুৰিবলৈকে যাবলৈ ওলোৱা নাই নহয় কাম কৰিবলৈহে যাবলৈ ওলাইছোঁ আহিম আৰু যেতিয়ালৈকে আহিবলৈ কিন্তু অহাটো আহিম ব'লা আনি দিম দিয়া তোমাক আহোঁতে মই পুতলা লৈ আহিম ঘূৰি আহিলা তুমি আমাৰ ৰিচুৰ লগত পঢ়া তোমাৰ নাম কি ৰিচান আহমেদ যোৱা তোমালোকে ঘৰৰ ভিতৰত খেলাগে যোৱা ক'ত গৈছিলো তই তই আজিকালি বহুত ঘূৰি ফুৰা হৈছে যোৱা বৌৰ চাহ একাপ আনিবলৈ ক'বা মোৰ বহুত ভোক লাগিছে তুমি অলপ মোৰ কাৰণে জলপান লৈ আনাচোন হেল্ল' ইমান দেৰিবাৰ যে ফোন মাৰিছোঁ ফোনটো কিয় ৰিচিভ কৰা নাছিলা ঘৰ বাৰু সময় নোপোৱা নি ইমান দিন ধৰি হেল্ল' হেল্ল' মানুহজনে আজিকালি ফোনেই নকৰে ফোনটো কৰিলেও ভালদৰে ৰিচিভ নকৰে তোমাৰ পাপা এইবাৰ পূজাত আহিব বোৱাৰী বোৱাৰী শুনাচোন অলপ ল'ৰালৈ ফোন কৰিছিলা তুমি কৰিছিলোঁ 2-3 বাৰ কিন্তু
মোবাইলটো অফ হৈছিলে কি কোৱা তুমি এটা কাম কৰা চশমাযোৰ লৈ আনা আৰু মোৰ পেপাৰখন লৈ আনাচোন যোৱাচোন যোৱা কিবা হ'ল কিয় মোবাইলটো চুইচ অফ কৰি থলে দেউতা দিয়াচোন দিয়া কি লিখিছে কাৰ্গিলৰ যুদ্ধত 6 জনৰ মৃত্যু 18 জনৰ আঘাত কলিং তালুকদাৰ আৰু দীপ তালুকদাৰ কি কি হ'ব পাপা কবুনা কি হৈছে মা কি হৈছে তোমাৰ মা হৈছে মানে তোমাৰ দেউতা আৰু পৃথিৱীত না জীৱনটো এনেকুৱাই ভৰসাহীন আজি আছোঁ তো কালিও নাথাকিবও পাৰোঁ সপোন আশা আৰু মৰমবোৰ আঁতৰত ঠেকা মাৰি দুখবোৰে আৱৰি জীৱনটোক হাঁহিমুখে এবাৰ মিচিকিয়াবলৈ নিদিয়ে বহুত কষ্টকৰ আৰু অসুবিধাৰ সন্মুখীন হয় জীৱনত এজন মানুহ হৈ জীয়াই থাকিবলৈ কাৰণ জীৱন মানে সংগ্ৰাম মই সেই ইণ্ডিয়ান জোৱানসকলৰ পত্নীসকলক এবাৰ হৃদয়েৰে চেলিউট কৰিব বিচাৰোঁ কিমান কষ্টকৰ আৰু হিয়া ভগা আছিল ন সেই কালচোৱা